মাৰি দে আকৌ নেপায় দে জালখনৰ টনিটো মানে ইয়াতে আছে তাকে নিবৰ কাৰণে আহিছোঁ মানে আমাৰ পুখুৰী সিঁচিছে আজি তাত টনিযোৰ নিবৰ কাৰণে আহিছোঁ মানে আমাৰ বৰ্তাঘৰ টনি হয় জালৰ টনিত নিবৰ কাৰণে আহিছোঁ সকলোকে পল্লৱ আছামিজ ব্লগ চেনেলটোলৈ স্বাগতম জনাইছোঁ মই এতিয়া জালৰ টনিযোৰ লৈ গৈ আছোঁ আমাৰ মানে আজি পুখুৰী সিঁচিছে মানে পুখুৰীটো সিঁচিব তাকে কি বুলি কয় এইটো জালৰ টনিযোৰ নিবৰ কাৰণে কৈছিলে মই লৈ গৈ আছোঁ জালৰ টনিযোৰ এতিয়া পলক আমি ভিতৰটো আৰম্ভ কৰোঁ ঐ দাদু পুৰা পানী বাহ বেচেৰাটো বহুত কষ্ট কৰিছে দেই মানে কি বুলি কয় মানে মনটো ফূৰ্তি লাগে ন কষ্ট কম নালাগে মানে মনটো বেছি ফূৰ্তি লাগে ন যেতিয়া মানে পুখুৰী কিবা এটা মানে কিবা কিবি কৰা হয় মানে পুখুৰী সিঁচা হয় মনটো ফূৰ্তি লাগোঁতে মানে কষ্ট মানে একো অনুভৱ নপৰে মানে এতিয়া পানী ধুনীয়াকৈ ওলাই আছে ধুনীয়াকৈ মানে উঠুনিৰ পৰা ৰাতিপুৱাৰ পৰা চেষ্টা কৰি আছে পানী কি বুলি কয় সিঁচিবৰ কাৰণে কিন্তু সিঁচিব নোৱাৰিলে সিঁচিব মানে মটৰটোকে হেৰিটোকে চলাব নোৱাৰে মেচিনটোকে চলাব নোৱাৰে ভাইটিয়ে মানে কিয় কাৰণে মানে যা মানুহ সিয়ে নচলাব পাৰে ন যা মেচিন সিয়ে চলাব পাৰে সেইকাৰণে তাক মাতি লৈ আহিলোঁ এতিয়া চেপা এটা লৈ আহিলোঁ মানে মোক দেউতাই কৈছে চেপা এটা লৈ আনা যোৱা বুলিলে তাৰপৰা মই চেপাটো লৈ আনিব গ'লোঁ তাত চেপাটো লৈ আহিলোঁ এতিয়া মানে মাহঁতে কিবা কিবি খাই আছে ভাত খাই লোৱাৰ পিছত এতিয়া ভাইটিয়ে এতিয়া জাকৈ মনটো বহুত ফূৰ্তি লাগে যেনেকৈ বৰষুণ পৰিলে আমি বৰষুণত গা ধুই ভাল পাওঁ যেনেকৈ ফিচাৰী এটা এনেকৈ সিঁচিলে মানে মনটো ভাল লাগে যেনেকৈ পাইপৰ পানীবিলাক মটৰ মেচিনৰ পানীবিলাক যেনেকৈ গৈ থাকে ভাল লাগে মনটো ধুনীয়া লাগে দেখি মানে মনটো বহুত ধুনীয়া লাগে মানে মনটো বেছি বহুত ভাল লাগে তাৰপিছত এনেকৈ মাছ ধুই বহুত ভাল লাগে মনটো বহুত মানে প্ৰফুল্ল হৈ যায় মানে ভাল লাগে মনটো মানে মাছ ধুই বহুত ভাল লাগে এতিয়া মাছ ধুই মানে কিহনে ভাল লাগে মানে চব মানুহ থাকে ন একেলগে মানে মনটো বেছি ভাল লাগে মানে পূৰা বহুত মানে কি ক'ম আৰু ক'বৰ কাৰণে ভাষা নাই মানে ইমান ধুনীয়া লাগে কিন্তু মাছ আপোনালোকে যদি মোৰ ভিডিঅ'টো চোৱা নে চাব কিন্তু মোৰ ভিডিঅ'টো বহুত মানে অসমীয়া ল'ৰা বুলি অলপ সহায় কৰিব দেই আপোনালোকে পূৰা সহযোগ কৰিব আমাৰ দাদুৱে বহুত ডাঙৰ শ'ল মাছ এটা পালে মানে পানীত হিপিয়াই থাকোঁতে মানে তাত শ'ল মাছটো মানে তাৰ হাততে পৰিলে ধুনীয়াকৈ ইমান ডাঙৰ শ'ল মাছ সেনেকৈ কৰি থাকোঁতে আমাৰ মাও পালে এটা শ'ল মাছ মানে আমাৰ দাদুৱে যিমানটো পাইছিলে তাতকৈ অলপ ডাঙৰ শ'ল মাছ এটা পালে ধুনীয়াকৈ শ'ল মাছটো মানে খুব ভাল পাইছে
শ'ল মাছটো ধৰি মানে খুব ভাল পাইছে। ডাঙৰ নহয় শ'ল মাছটো, সেইকাৰণে ধৰি ভাল পাইছে অলপ। মাৰি হ'লে এতিয়া মই ঘৰলৈ যাব ওলাইছোঁ। এতিয়া মই ঘৰলৈ গৈ আছোঁ। মানে মাছ মাৰি পূৰা হৈ গ'ল। আপোনালোকে ভিডিঅ'টো লাইক কৰিব দেই, যোনে যোনে শ্বেয়াৰ কৰা নাই শ্বেয়াৰ কৰিব। বাই, লাভ ইউ টু।